নাগালেণ্ডত এখন নতুন চৰকাৰ গঠনৰ সন্দৰ্ভত এনডিপিপিৰ অপ্ৰতিদ্বন্দ্বিত নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক নেডাৰ নেতৃত্বত কাৰ্বি সাহিত্য পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেৰ দ্বাৰা আধাৰশিলা স্থাপন নৱনিৰ্মিত গড়কাপ্তানী কাৰ্যালয় ভৱন উদ্বোধন পথবিহীন এটা পিছপৰা এটা বৃহৎ এলেকা এই এলেকালৈ নাহে বাহিৰৰ কোনো নৰমনিজ চৰকাৰী সাহায্য বিনে ৰাইজে নিজৰ সুবিধাৰ্থে জেচিবিৰে নিজে সাজিলে পথ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ অচিৰেই নাগালেণ্ডত গেৰুৱা দলৰ সমৰ্থনত হ'ব নতুন চৰকাৰ লগে লগে নাগালেণ্ড গেৰুৱাময় হৈ পৰিব যোৱা 28 ফেব্ৰুৱাৰীৰ দিনা নাগালেণ্ড বিধানসভা নিৰ্বাচনক 3 দিনৰ দিনা অৰ্থাৎ 3 মাৰ্চত ভোট গণনা সমাপ্তিৰ পিছতে এতিয়া নাগালেণ্ডত বিজয়ী নেতাসকলক লৈ এখন সুস্থিৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে অচিৰেই নাগালেণ্ডত গেৰুৱা দলৰ সমৰ্থনত হ'ব নতুন চৰকাৰ লগে লগে নাগালেণ্ড গেৰুৱাময় হৈ পৰিব যোৱা 28 ফেব্ৰুৱাৰীৰ দিনা নাগালেণ্ড বিধানসভা নিৰ্বাচনক 3 দিনৰ দিনা অৰ্থাৎ 3 মাৰ্চত ভোট গণনা সমাপ্তিৰ পিছতে এতিয়া নাগালেণ্ডত বিজয়ী নেতাসকলক লৈ এখন সুস্থিৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় বিজেপি দলৰ সাংগঠনিক সম্পাদক অজয় জামৱালৰ দৰে নেতাৰ নেতৃত্ব আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং এই গুৰুত্বপূৰ্ণ বৈঠকত আগভাগ লয় কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে আজি আধাৰশিলা স্থাপন কৰিলে দুটাকৈ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলো লগতে উদ্বোধন কৰিলে বৈঠালাংছ মণ্ডলৰ গড়কাপ্তানী পথৰ ডংকামুকাম নৱনিৰ্মিত কাৰ্যালয় ভৱন বৈঠালাংছত 3 কোটি টকা ব্যয় সাপেক্ষে 3 মহলীয়া পৰিদৰ্শন বাংলো ডংকামুকামত 2 কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বাংলোৰ আধাৰশিলা স্থাপন কৰিলে আজি কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে লগতে ডংকামুকামত নতুনকৈ নিৰ্মাণ হৈ উঠা গড়কাপ্তানী পথৰ কাৰ্যালয় ভৱন উদ্বোধন কৰে অনুষ্ঠানত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং বিজেপিৰ সভাপতি অৰুণ তেৰাং কাৰ্বি পৰিষদৰ সদস্যক্ৰমে মঙ্গল সিং টিমুং প্ৰভাত চন্দ্ৰ তাৰো দৰ সিং ৰংহাং বিভাগীয় অভিযন্তা পৱন তেৰাং প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে ব্ৰিটিছ যুগৰ কলিয়া পানীখেন এটা এলেকা ভাল মানুহৰ বসতি থকা সত্য মানুহ থকাৰ লায়কৰ নাই একো সুবিধা ৰাজ্য চৰকাৰ দূৰৰে কথা কাৰ্বি পৰিষদ চৰকাৰেও কেতিয়া চকু মেলি নাচায় এইখন এলেকাৰ গাঁওসমূহলৈ গাঁওখনলৈ কোনো সংবাদ মাধ্যমৰো দৃষ্টি নপৰে হেহে এইখন গাঁৱৰ সকলো সুখ দুখৰ কথা গাঁৱৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে কলিয়াপানী সদৃশ গাঁওখনলৈ বাতৰিৰ সমল বিচাৰি যোৱা আমাৰ কাট নিউজৰ সাংবাদিকসকলক দেখি অতিশয় আনন্দ প্ৰকাশ কৰাৰ লগতে বাহিৰৰ পৰা ৰাজ্যৰ খবৰ ল'বলৈ বাইক এখন প্ৰৱেশ কৰা এই হেনু প্ৰথম এনে গাঁও বা এলেকাও আছে আমাৰ কাৰ্বি আংলঙত কিন্তু ক'ত আছে এনে গাঁও বা এলেকা চাওঁ আহক এই ৰিপৰ্ট পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় আমৰেং সমষ্টিৰ অন্তৰ্গত উপিলাংছ এইখন উপিলাংছত এতিয়া আধুনিক জীৱন যাপন কৰা বহুতৰ বাবে হৈ পৰিছে তাহানি ব্ৰিটিছ যুগৰ কলিয়াপানী ব্ৰিটিছ শাসনকালত অমাৰ্জনী দেশদ্ৰোহীৰ শাস্তি দিবলৈ কলিয়াপানীলৈ নি এৰি থৈ আহে এইখন কলিয়াপানী সদৃশ উপিলাংছ মানুহখিনি বাহিৰৰ বাবে যোগাযোগ কৰিবলৈ যাতায়াতৰ কোনো পথ নাই হাবিতলীয়া পথেৰে খোজকাঢ়ি যোৱাৰ একমাত্ৰ লুংলুঙীয়া পথৰ বাহিৰা যাতায়াতৰ অন্য বিকল্প ব্যৱস্থা নাই চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনে ৰাইজে সেয়েহে অৱশেষত নিজাববীয়াকৈ দৈনন্দিন আলু কচু পাহ হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে জনে প্ৰতি 1500 টকাকৈ বৰঙণি আগবঢ়াই এখন জেচিবি ভাড়ালৈ আনি সজালে পথ এতিয়া এই পথেৰে 4 চকীয়া এখন সৰু গাড়ী যাব পৰা হৈছে কিন্তু এই সমস্ত কথাবোৰ বাহিৰৰ কোনো সংবাদ মাধ্যম বা চৰকাৰে গুণাক্ষৰে আজিলৈ গম পোৱা নাই একমাত্ৰ আমাৰ কাট নিউজৰ সাংবাদিকৰ এটা দলে উক্ত উপিলাংছ এলেকাত উপস্থিত হয়
আৰু পিছপৰা গাঁওখনৰ অভাৱ অভিযোগ কাৰ্বি আংলং ৰাইজৰ আগলৈ উলিয়াই দিয়ে আৰু এইদৰে বেকত কৰে অঞ্চলটোৰ প্ৰতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰৰ বিগত 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমান 4 মহীয়া বিজেপি চৰকাৰৰ চূড়ান্ত বঞ্চনা আৰু প্ৰতাৰণাৰ কাহিনী Only kedewam lake West Karbi Anglong arlo isi atok arong labang sorong amen lake upilangso labang sorong kedo lake 9 nong amreng constituency arlo si dolo labang sorong along hakupen pur ke mulai thum positame ladak motorcycle ang kele mate newspaper tumpu kewang kawe pelang pini nilitum hamren along pen denieling hi ferangke lapen ke nilitum kat news ferangke hundor kro lapen nili labang ke thomamun si ladak motorcycle sila minang pali cenglang ladak non anse tame lahai hu yatum la sorong radatum ladak radadong mate ladak motorcycle pen birtanang ka humri mate ladak ferangke tum ke bang ceng pu bongke awi pelam nilitum bang thomsi pang cenglang pusi alang litum rongosor pen nilitum han than pacin dono mana na phebang ke na just as plan plelo punon ke koman ma sarkar ke de lalo yok popuan chalo nangge ama BJP ase ke dam tang yok la so dam tang bang non BJP pidun dat lan tum pidun dat la hadi rina tarang pian pidun dat la hadi rina tarang pian nang tum thenglong ma thenglong la thenglong le na tum ngai hadak dan dat ke dam dat ke ni na hok ka dan dat tum ke da ko malo BJP an vote pinai puna pugante vote BJP pinai bu ke khan na bang hala sodarbe nale tuma rong pen rong pangbongan kana kilometer rok khailo ke ala ka chinine sa la ke dei seta halloween la sodar halloween chinine kilometer ke tumbira yo mun ke chini dunde lage sodar be ke piar puro lage ai member ta ko pip member piam ar pulo na kelang dun la na chinine di seta labangso atwar non ka cheslam bom he ho non itumar ja proso tawar hedi la komalo salam ke jela non na it sotwar he ho la sotwar ke plan so non aprang ke SDC sarkar hut adag hut hede ma non pia bang ke tawar ko ang plan so ke bang upilang so sorsi plan so sorsi bang nang salam tulo rong sorsi tangka cerongsi cerong pan si maling apan jesbi do tompan si nang paklen dundel গাঁওখনৰ ৰাইজে আমাৰ সাংবাদিকৰ তলটো জানিবলৈ দিয়া মতে বাহিৰৰ পৰা এইদৰে কোনো সংবাদ মাধ্যমে গাঁওখনৰ অৱস্থা বুজ ল'বলৈ এয়া হেনো প্ৰথম বঞ্চনাৰ চূড়ান্ত দুখজনক কাহিনীটো ইয়াতকৈ আৰু কি হ'ব পাৰে এই ৰিপৰ্টটো বাহিৰলৈ ওলোৱাৰ পিছত পৰিষদীয় চৰকাৰখন এলেকাটোৰ বাবে কিবা ব্যৱস্থা ল'বনে মুখ্য কাৰ্যবাহী সদস্য নেতৃত্বাধীন তুলিৰাম ৰংহাং বিজেপি চৰকাৰখনে উপিলাংছৰ পৰা বিএন ইংহি সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ বুকাজান বিধানসভা সমষ্টিৰ ভিতৰৰ এলেকাৰ বাটপথৰ সমস্যাৰ কথাটো আছে খুদ বুকাজান নগৰৰ প্ৰধান এলেকাৰ বাটপথেই তথৈবচ বুকাজান বিধানসভা সমষ্টিৰ ভিতৰৰ এলেকাৰ বাটপথৰ সমস্যাৰ কথাটো আছে খুদ বুকাজান নগৰৰ প্ৰধান এলেকাৰ বাটপথেই তথৈবচ বুকাজান নগৰৰ প্ৰাণ কেন্দ্ৰত থকা অসামৰিক চিকিৎসালয়লৈ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যাবলগীয়া মাত্ৰ 150 মিটাৰ পথৰ অৱস্থা ইমানেই শোচনীয় যে ৰোগীক নি এম্বুলেন্স বা নিজৰ ব্যক্তিগত গাড়ীৰে চিকিৎসালয়লৈ অথবা চিকিৎসালয়ৰ পৰা আহোতে ৰোগীয়ে ভীষণ দুৰ্ভোগ ভুগিবলগীয়া হয় এই ক্ষেত্ৰত আটাইতকৈ দুৰ্ভোগত ভুগিবলগীয়া হয় গৰ্ভৱতী মাতৃসকল পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ জিলাখনলৈ পৰিৱৰ্তন অনাৰ নামত ইতিমধ্যে আঁচনি গ্ৰহণ কৰা কোটি কোটি ধনৰ আঁচনিৰ ৰূপায়ণত আউটিত নপৰিল এই পথ নিৰ্মাণ যদিও এতিয়াও আশাবাদী ৰাইজে অতি শীঘ্ৰে এই পথ পৰিষদীয় বিজেপিখনে নিৰ্মাণ কৰি দিব বুলি আশা কৰিছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো
কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ কাজ আসাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে জলেই জীৱন কিন্তু জল অৰ্থাৎ খোৱা পানী যদি বিষাক্ত হয় তেন্তে জীৱন তিল তিলকৈ মৃত্যু গৰাহলৈ যোৱা নিশ্চিত বিষাক্ত ফ্লৰাইড পানী সেৱন কৰি সুদীৰ্ঘ সময় এই বৃহত্তৰ অঞ্চলটোৰ অনেকে নিশ্চিত মৃত্যুৰ গৰাহত নতুবা অকাল বাৰ্ধক্য নমাই অনাৰ দৰে ভয়ংকৰ ৰোগক আকোৱালি ল'বলগীয়া হৈছিল অনেক লোকে এনে অভিশপ্ত জীৱনৰ পৰা মুক্তি পোৱাৰ উপায় হিচাপে অঞ্চলটোৰ ৰাজ্যক বিশুদ্ধ খোৱা পানী যোগান আঁচনি ৰূপায়ণৰ বাবে 18 কোটি টকাৰ ধাৰ্যৰে এক দীৰ্ঘকালীন পৰিকল্পনা প্ৰস্তুত কৰা হয় তেতিয়াৰ তদানীন্তন অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী খৰসিং ইংতিৰ কাৰ্যকালত অসম তথা বহিৰাজ্যৰ হাজাৰ হাজাৰ পৰ্যটক তথা বনভোজ প্ৰেমীসকলক আকৰ্ষণ কৰা এয়া পাকলংকাম অৰ্থাৎ ভেলোঘাট অসমৰ সৰ্ববৃহৎ এই জলপ্ৰপাতৰ পানীকে বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰি পৰিশোধন কৰি বৃহত্তৰ ডগমকা অঞ্চলৰ ৰাজ্যক পানী যোগানৰ বাবে এক দীৰ্ঘকালীন পৰিকল্পনা প্ৰস্তুত কৰা হয় সেইমতে বিগত 2011 চনৰ 18 অক্টোবৰত তেতিয়াৰ তদানীন্তন অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী খৰসিং ইংতিৰ কাৰ্যকালত সেই সময়ত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ জনস্বাস্থ্য বিভাগ কাৰ্যবাহী সদস্য চুমৰংহাঙৰ উপস্থিতিত NLCPR অধীনৰ এই আঁচনি নিৰ্মাণৰ আধাৰশিলা মুকলি কৰা হয় স্বয়ং মন্ত্ৰী খৰসিং ইংতিয়ে হাৰঘাট জনস্বাস্থ্য কাৰিকৰী উপসংমণ্ডল অধীনৰ যোগে চলি আছে এই কাম ইতিমধ্যে কেন্দ্ৰই মুকলি কৰা উক্ত আঁচনিৰ 8.4 কোটি ধনৰ ব্যয়েৰে এয়া প্ৰায় 50% কাম হৈ উঠিছে আৰু চলি আছে বৃহৎ বৃহৎ পাইপলাইন নিৰ্মাণৰ কাম বাকি 50% কাম সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ অঞ্চলটোৰ ৰাজ্যে পাব বিশুদ্ধ খোৱা পানী হয় এই বৃহৎ প্ৰকল্পটোৰ নিৰ্মাণ কামটো যিমান সোনকালে হৈ উঠিব সিমান সোনকালে অঞ্চলটোৰ ৰাজ্যৰ বাবে মংগলজনক হ'ব বিষাক্ত ফ্লৰাইডযুক্ত পানী সেৱন কৰি ভুগি হোৱা অনিশ্চিত ৰোগৰ আশংকাৰ পৰা মুক্তি পাব বৃহত্তৰ ডগমকা টেকেলাংজুন বাসী ৰাজ্যে দিছপুৰত 28 ফেব্ৰুৱাৰীত শান্তিৰে অৱস্থান ধৰ্মঘটত বহা হোমিওপেথি ছাত্ৰ ছাত্ৰীৰ প্ৰতি অসম আৰক্ষীয়ে কৰা বৰ্বৰ আচৰণৰ প্ৰতিক্ৰিয়া অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ ইউনিয়ন বিএড কলেজৰ ছাত্ৰ ইউনিয়ন আৰু GNMৰ ছাত্ৰ ছাত্ৰীসকলে মিলি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আৰক্ষীৰ বৰ্বৰ কাণ্ডক তীব্ৰ গৰিহণা দিয়ে দিছপুৰত 28 ফেব্ৰুৱাৰীত শান্তিৰে অৱস্থান ধৰ্মঘটত বহা হোমিওপেথি ছাত্ৰ ছাত্ৰীৰ প্ৰতি অসম আৰক্ষীয়ে কৰা বৰ্বৰ আচৰণৰ প্ৰতিক্ৰিয়া অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ ইউনিয়ন বিএড কলেজৰ ছাত্ৰ ইউনিয়ন আৰু GNMৰ ছাত্ৰ ছাত্ৰীসকলে মিলি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আৰক্ষীৰ বৰ্বৰ কাণ্ডক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ এই সন্মিলিত শক্তিয়ে সিদিনা নিৰীহ হোমিওপেথি ছাত্ৰ ছাত্ৰীসকলক কৰা বৰ্বৰ আচৰণৰ বাবে নিৰ্দেশ দিয়া আৰক্ষী বিষয়াক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী তোলাৰ লগতে উদাহৰণমূলক শাস্তিৰ ব্যৱস্থাৰ দাবী তোলে
GGKSৰ উদ্যোগত গুৱাহাটী খানাপাৰা স্থিত ৰাজ্যিক পশুপালন বিভাগৰ খেলপথাৰত অনুষ্ঠিত খেল ধেমালি সপ্তাহ ইতিমধ্যে সম্পন্ন হৈছে। যোৱা 1 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই খেল ধেমালি সপ্তাহ 4 মাৰ্চৰ দিনা সুসম্পন্ন হয়। গুৱাহাটী পানীখাইটি আৰক্ষী থানাৰ বিষয়া বৰসিং টেৰাঙে শুভ উদ্বোধন কৰা এই খেল ধেমালি সপ্তাহৰ কাৰ্যসূচীত ফুটবল, ক্ৰিকেট, বাস্কেটবল, ভলিবল, হাই জাম্প, লং জাম্প আৰু দৌৰ প্ৰতিযোগিতা মেজৰ গেমছবোৰ অনুষ্ঠিত হয়। সপ্তাহজোৰা এই বিভিন্ন খেল ধেমালিৰ পৰিচালনা কৰে ক্ৰীড়া সম্পাদক বীৰতন ইংজায়ে। ইয়াৰ উপৰিও 2 আৰু 3 মাৰ্চৰ দিনা মাইনৰ গেমছ সম্পাদক চাৰ্কিৰি ৰংহাঙৰ পৰিচালনাত অনুষ্ঠিত হয় মাইনৰ গেমছ প্ৰতিযোগিতা। মাইনৰ গেমছত বেডমিণ্টন, কাৰ্বি পৰম্পৰাগত খেল, কেংডংডাম কেডাম, ৰচিটনা, চেছ, কেৰম, চেক ৰেচ আদি অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি আকস্মিক বক্তৃতা, তৰ্ক, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানৰ শেষৰ দিনা GGKSৰ সভাপতি ধৰম সিং ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত KWSৰ সভাপতি বিজয় ভাংচৈ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও KWSৰ সম্পাদক জয়সিং ৰংফাৰ, পানীখাইটি আৰক্ষী থানাৰ বিষয়া বৰসিং টেৰাং, ৰেচম বিভাগৰ পৰিদৰ্শন লংকি টিমং প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য 5 শতাধিক লোকৰ উপস্থিতিৰে অনুষ্ঠিত এই সভাত যোগদান কৰা অতিথিসকলৰ পৰিচয় কৰোৱাই GGKSৰ সম্পাদিকা প্ৰিয়া ইংটিপিয়ে। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।